ৰাতিপুৱা আপুনি শুই উঠিব তেতিয়া অকণমান এনেকুৱা লাগে ন, অলপমান মানে এক্টিভ হৈ থকা নাযায় মানুহটো। বাট ৰাতিপুৱা টাইমটো এনেকুৱা টাইম আপুনি যিকোনো কাম বহুত ভালদৰে কৰিব পাৰে। মানে মই কি কৈছোঁ, আপুনি চাওক প্ৰথমে মোৰ পিছৰ ফালৰখিনি গোটেই বগা বগা হৈ আছে। আমাৰ ইয়াতে বৰফ নহয় দিয়কচোন, এয়া কুঁৱলীয়ে আৰু। তো গাইজ গুড মৰ্ণিং টু এভৰি ওৱান। মই জাষ্ট এইমাত্ৰ উঠিলোঁ আৰু ভাবিছোঁ আজিৰ দিনটোৰ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম, মানে আমাৰ এই ইয়াৰ পৰাই। তো কি ক'ম গাইজ, ৰাতিপুৱা উঠিছোঁ জাষ্ট আৰু ভাবিছোঁ আজি ব্লগটো আৰম্ভ কৰিব লাগিব। সেইটো কাৰণে হাতত ব্ৰাছডাল লৈছোঁ, লৈতো ভাবিছোঁ অকণমান ষ্টাৰ্ট কৰোঁ আৰু ব্লগ কৰিবৰ কাৰণে। ভাবিছোঁ অকণমান কিবা খাই লওঁ, পোহৰটো একদম ডাইৰেক্ট মুখতে পৰিছে। তো হৈ গ'ল মুখ চুখ ধোৱা যেনেকৈ তো হৈ গ'ল মুখ চুখ ধোৱা কিবাকৈ। তো ভাবিছোঁ এতিয়া কিবা অলপ খাই লওঁ, খাই লৈ উঠি দিনটো ষ্টাৰ্ট কৰি দিওঁ আৰু। এখন পৰঠাৰ দোকান আছে, বহুত ধুনীয়া পৰঠা বনায়। ভাবিছোঁ অকণমান খাব মন গৈছে তাতে যায়। তো খাই লওঁ, খাই লৈ আহি কৰি আছোঁ আজি আৰম্ভণি। তো ঠাণ্ডা আহিলে আৰু চুৱেটাৰটো এটা মাৰি আহিলোঁ। তো যেই নহওক গাইজ, এয়া ৰাতিপুৱা গুৱাহাটী হয় এইখন, চাবলৈ পূৰা ক্লিন হৈ থাকে। যেতিয়া ৰাতিপুৱা থাকে গোটেই ক্লিন হৈ থাকে। আৰু মই আছোঁ এতিয়া চানমাৰী ব্ৰিজত, চবেই গমেই পায়। আৰু এই ব্ৰিজখন চবৰ কাৰণে একদম মানে মজা আৰু, কাৰণ কিয় চবেই এইখন ব্ৰিজত ভাল পায় আৰু অকণমান টাইম হেং আউট কৰিবৰ কাৰণে। তো মৰ্ণিং টাইম আমাৰ যিহেতু টাইম ইভিনিঙত পোৱা নাই মই এইকেইদিন, তো সেইটো কাৰণে অহা নাই। তো আজি মৰ্ণিঙে অকণমান আহিলোঁ। পিছফালে চাব পাৰি এখন পাহাৰ, ইয়াৰ ওপৰত আপোনাৰ আমাৰ এখন পতাকা আছে ইণ্ডিয়াৰ। এতিয়া লগোৱা নাই একচুৱেলি, সেইটো কাৰণে ভালকৈ দেখা নাই। আৰু আজি অলপ ফগ হৈ আছে, তো সেইটো কাৰণে ভালকৈ মই দেখা পোৱা নাই। তো এই আৰু আহিছোঁ মৰ্ণিং টাইম, অকণমান পৰঠা খাম লগতে, আৰু এনেই আৰু জাষ্ট মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে। তো যিয়ে নহওক গাইজ, ৱেলকাম বেক টু মাই চেনেল। এই দোকানখন পাই গ'লোঁ, এয়া মোৰ পিছফালে চাব পাৰে এইখন দোকান। ইয়াতে আহিছোঁ ৰাতিপুৱা খাবৰ কাৰণে। তো প্ৰথমে খাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। দাদা পৰঠা হ'ব ন? কেইখন ল'বি? তো গাইজ আহোঁতে মানে ৰাস্তাদি পাৰ হৈ আছিলোঁ থাকোঁতে এই আমাৰ গুৱাহাটীৰ যিখন জৰ্জ ফিল্ড হয়, দেখিলোঁ ছোৱালীকেইটা মানে ক্ৰিকেট খেলি আছে। মই চাব পাৰে মোৰ পিছফালে, যিটো মোৰ কাৰণে একদম ফেভৰেট স্পৰ্টছ হয়, আৰু মই সেইটো বস্তু বহুত ভাল পাওঁ। তো সেইটো কাৰণে ভাবিলোঁ অকণমান ইয়াতে ৰখি অকণমান তেওঁলোকক চাওঁ, লগতে অকণমান এই ভিউটো পালোঁ, ভাল লাগিলে। চাব পাৰে একদম পিছফালে ভিউটো ভাল লাগে। আৰু এটা ভাবিছিলোঁ থাম্বনেইলৰ কাৰণেও ল'ম বুলি, এইটো দিলে হ'বনে? ভাল, ঠিক আছে, মই এইটো থাম্বনেইল ৰাখিম। তো সেইটো কাৰণে মানে অকণমান থাম্বনেইলৰ কাৰণেও দিলোঁ আৰু। তো গাইজ যেই নহওক ভাল লাগিছে। ইয়াতে আমাৰ অসমৰ বোলে ক্ৰিকেটাৰৰ জন্ম হয়, আৰু মই বিচাৰোঁ আৰু আহক অসমত ক্ৰিকেটাৰ, ছোৱালী হওক ল'ৰাই হওক। আৰু ছোৱালী মানুহৰ যিটো গাৰ্ল পাৱাৰ আমি প্ৰমোট কৰি আছোঁ, প্ৰমোট কৰিব লাগে। ছোৱালীক সদায় আগবাঢ়ি যাবলৈ দিব লাগে, আৰু ছোৱালী বেষ্ট কাম কৰিছে। তো ভাল লাগিছে। তো গাইজ এতিয়া ৰুমত যাওঁ, ৰুমত যাই এতিয়াতো পৰঠা চৰঠা খালোঁৱেই বাৰু। ৰুমত যাই প্লেন কৰোঁ আজি দিনটো কেনেকৈ আপোনালোকৰ কাৰণে অকণমান ভাল কৰিব পাৰোঁ। আপোনালোকে চাই যিহেতু ভাল পাব লাগিব, মোৰ মেইন মটো সেইটোৱে হয়। তো ব'লক গাইজ ৰুমত যাই কথা পাতি। তো গাইজ আহি পালোঁ। যোৱাকালি ৰাতি অলপ বেয়াকৈ শুলোঁ নেকি, এই দুটা মানে চাই বহুত বেয়াকৈ বিষ উঠি আছে। তো ভাবিছোঁ আজি অকণমান পৰি থকা কাম ক্লিয়াৰ কৰিম। আপোনালোকে গম পাই চাগে, যদি আপোনাৰ কিছুমান কাম পৰি থাকে, সেইটোৰ ওপৰত যদি একো একশ্যন নলয়, তেতিয়া সেই কামটো পৰিয়ে থাকে, মানে সেইটো ছল্ভ নহয়। মানে মই আপোনালোকক কৈছিলোঁ এটা ভিডিঅ'ত, মোৰ স্কুটিৰ দুটা ডকুমেণ্ট ক্লিয়াৰ নাছিলে। তো সেই ডকুমেণ্টকেইটা আজি ক্লিয়াৰ কৰিম, নহ'লে ভাই আজিকালি যিহে পুলিচে ফাইন ভৰাইছে, একদম অৱস্থা বেয়া হৈ যাব। মানে আৰু মোৰ আন এটা কথা, স্কুটিখন মোক বহুত প্ৰয়োজন হৈ আছে এতিয়া, কাৰণ মই লাহেকৈ ফুৰিব যাম বুলি ভাবি আছোঁ, প্লেনিং কৰি আছোঁ। মাজতে এটা প্লেনিং কৰিছিলোঁ, সেইটোতো কেঞ্চেল হৈ গ'ল। তো ভাবিছোঁ আজি মই এই কামটো সোনকালে ক্লিয়াৰ কৰি লওঁ। আজি আকৌ ডিউটিও আছে মোৰ, তাৰ আগতে মই এইখিনি কাম কৰি লওঁ।
গাইজ পলিউশ্যন চাৰ্টিফিকেটটো আজি হৈ যাব, বাকী ইঞ্চুৰেঞ্চৰ কামটো আজিয়ে কৰিম, নহ'লে আৰু বেছি পিছ পেলাই দিব নোৱাৰি। এইফালে হৈ আছে কিবা পলিউশ্যন, কি বা কি কৰিছে নাজানো আৰু, মাত্ৰ চাৰ্টিফিকেটটো হ'লেই হ'ল আৰু এতিয়া। বহুত মানে কি কয় টেনশ্যন থাকে ন, সেই টেনশ্যনটো গুচি যাবৰ কাৰণে সন্ধিয়া টাইমত একাপ চাহ উঠাই লৈছোঁ আৰু। তো এতিয়া চাহটো খাওঁ। তো যিয়ে নহওক আজি যেনেকৈ তেনেকৈ পঢ়ি থকা কামবিলাক কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত এতিয়া নতুন নতুন বস্তু প্লেন কৰিব পাৰিম, মানে ট্ৰেভেল প্লেন কিছুমান কৰিব পাৰিম। তো দিনটো এনেকৈ গ'ল, যিমানখিনি পাৰোঁ অকণমান ট্ৰাই কৰিছিলোঁ কিবা কিবিকৈ অকণমান চিনেমেট্ৰিক আপোনালোকক দেখাবৰ কাৰণে। তো কমেণ্টত জনাব কেনেকুৱা লাগিছে চিনেমেট্ৰিকখিনি। আৰু একচুৱেলি কি হয়, মোবাইলতে কৰি আছোঁ, দুদিন পিছত সেইকা অলপমান আৰু ভাল হ'ব দিয়ক। তাৰপিছত মই কেমেৰা এটা ভাল ইউজ কৰিম। তো এতিয়া সদ্যহতে নৰ্মেল এনেকৈ কৰি আছোঁ, এনেকৈ আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ যিখিনি পাৰোঁ। তো গাইজ ভিডিঅ'টো বেছি দীঘলে নকৰোঁ, কাৰণ মই কওঁৱেই আপোনালোকক সন্ধিয়া টাইমত আৰু বেছি কৰিব মন নাই। তো আৰু এটা কথা কওঁ, আপুনি মোৰ যিটো বেকগ্ৰাউণ্ড দেখি আছে, যিটো মৰ্ণিং দেখিছিলে সেইটো মোৰ ৰুমত আছিলে, আৰু এইটো হৈছে মোৰ একদম হোম টাউনত নিজৰ ঘৰত আছোঁ। মানে আজি মই ইভিনিং টাইমত মোৰ নিজৰ ঘৰত আহি গ'লোঁ, আহি এতিয়া চাহটো ধৰিছোঁ খাবৰ কাৰণে, আৰু ঘৰৰ চাহ ঘৰৰ বিস্কুট। তো গাইজ জনাব কমেণ্টত কেনেকুৱা লাগিল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কৰি দিব আৰু আপোনাৰ কথা যি কৰে। তো গাইজ এইটো ইগন'ৰ কৰক, এইবিলাক বাজেই আৰু।